নাজানা নাজানা সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো মই কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰভু উপহাস নহয় প্ৰিয়ে উপহাস নহয় মাতা আহি নিজ মুখে যমুনাৰ তীৰত কৈ গল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় সেইটোৱে মই তোমাৰ অনন্ত লীলা অপাৰ কৰোণা কৰোণা নহয় প্ৰিয়ে ই যে প্ৰতাৰণা নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা শিৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ অন্তিমৰ যৱনিকা পৰত জানিলোহেঁতেন কিয় ৰাজ ৰাজেশ্বৰী কুন্তী মাতৃ বুলি মোৰ স্বাৰ্থপৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী আজি স্বাৰ্থৰ আপৰ আজি মই অচল অটল জানা জানা কোন মই আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনিয়ে মোৰ দেৱতা আৰু দেৱতা আৰু কি জানা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা প্ৰিয়ে সুত পুত্ৰ মই প্ৰিয়তম নাজানা নাজানা সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো মই কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ উপহাস উপহাস নহয় প্ৰিয়ে মাতা আহি নিজ মুখে যমুনাৰ তীৰত কৈ গল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় সেইটোৱে মই তোমাৰ অনন্ত লীলা অপাৰ কৰোণা কৰোণা নহয় প্ৰিয়ে ই যে প্ৰতাৰণা নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা শিৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ অন্তিমৰ যৱনিকা পৰত জানিলোহেঁতেন কিয় ৰাজ ৰাজেশ্বৰী কুন্তী মাতৃ বুলি মোৰ স্বাৰ্থপৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী আজি স্বাৰ্থৰ আগৰ স্বাৰ্থৰ আগৰ প্ৰিয়তম শুনা পদ্মা কলংকৰ কালিমা ফানি ফানি শৈশৱৰে পৰা কহিলো কত যাতনা কত অপমান কতা তেতিয়াতো জনমীৰ নেখান্তিৰে প্ৰাণ হীন বুলি কুলোদ্ভৱ বুলি আচাৰ্য দ্ৰোণই অস্ত্ৰ শিক্ষা দিলে কিনা কতা তেতিয়াওতো জনমীৰ নেখান্তিৰে প্ৰাণ দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা হীন বুলি নিজ বুলি দ্ৰুপদ পলাই কৰিছিলে কত অপমান সুতপ্ত কৰি বুলি বৰমাল্য দান কতা তেতিয়াওতো জনমীৰ নেখান্তিৰে প্ৰাণ আৰু আজি অতীতৰ নিকৰুণ নিধাৰণ কথা নুশুনাব প্ৰভু নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্য ৰহস্যৰ বাবে প্ৰিয়ে ৰহস্যৰ বাবে গোপনে আছিল মোৰ জীৱন ৰহস্য কি ৰহস্য কুমাৰী আছিল যেতিয়া জননীবোৰ আদিত্য তেজত দেখিছিলে কৰ্ণক তোমাৰ কলংকৰ চেকা ধুই নিকা কৰিবৰ একমাত্ৰ উপায় আছিল নিসহায় নিদুখী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লান বদনেৰে নৈৰ বুকুত বিসৰ্জন দিয়া প্ৰিয়ে বিসৰ্জন বিসৰ্জনে নদীৰ গৰ্ভত
নিদিব নহলে যে নাথাকে নারীর ক্ষতির মহিমা। কোন পথে স্নেহে মাতৃ নিজ গর্ভজাত সন্তান বিগর্জে নদীর গর্ভ। শান্ত হুয়া পদ্মা, শান্ত হুয়া। তথাপি জননী মোৰ আৰাধ্য জননী। এতিয়া কি কৰিব প্ৰিয়তম? নালাগে যমুক, নালাগে শ্ৰেষ্ঠতা। উদাখ্যা জীৱনৰ শ্ৰেষ্ঠতম পদ হওক পঞ্চভাই পাণ্ডৱ পুৰুষৰ, হওক নিষ্পাত্ৰী কুন্তি। তথাপি বিফল নহয় প্ৰিয়ে যৌৱনৰ বন। সখা মোৰ, ভ্ৰাতা মোৰ, মাথো দুৰ্যোধন। বুদ্ধিহীন মতিছন্ন নহয় কিবা আনন্দময়ীৰ বিধান বিশ্বাস কৰা হলে পাৰিলোহেঁতেন কৌৰৱৰ ৰাজপ্ৰসাদত চুচৰাই নি লুৰ পিঞ্জৰাত আবদ্ধ কৰি ৰাখিব তোমাক। কিন্তু নাৰাখো, কাৰণ কৰ্ণই নকৰে ভংগ কৰি প্ৰতিজ্ঞাৰ। ৰহস্য যাৰ জীৱনৰ তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা ৰাজন। পাৰ্থৰ উদ্দেশ্যে চলিছিল মোৰ ৰথ। সন্মুখত আহি তুমি আদুছিলা পথ। তোমাৰ কাৰণে আজি হেৰাল চিকাৰ, নহলে নাপালা হাতে তিৰস্কাৰ।